কৌতিকলীয়া এটি সহজাত অনুভূতিৰ অনুৰণন। বৌতি 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 এক স্নেহৰ আলয়, যি স্নেহ বাৰিষাৰ পলসত মই তুমি তথা আমিবোৰ লালিত পালিত। বৌতিয়ে নুবুজে সাম্প্ৰতিক সংকট, নাজানে সময়ৰ বিৰাট ট্ৰেজেডি। সন্তানৰ সুখৰ সাগৰত স্নান কৰি প্ৰাণ শীতল কৰা মোৰ বৌতি মৰমৰ বিশাল সাগৰ। ক্ৰমশ তেওঁৰ হাঁহিটোৱে দুখৰ বকচাত উঠি অস্তমিত সূৰুজৰ হেঙুলীয়াক আপোন কৰি লোৱাৰ পৰত দেশান্তৰী মৰমৰ এই দিবানে বৌতিৰ বুকুলৈ অকস্মাতে এচাতি ফাগুন কঢ়িয়াই। জীৱনত চৰম সুখ প্ৰাপ্তি যদি আমাৰ একান্তই কাম্য, তেন্তে অবিৰাম অসুন্দৰক ৰূপান্তৰৰ চেতনাৰে চিৰ সুন্দৰ কৰি তোলাৰ আখৰাত নিমগ্ন হোৱাই শ্ৰেয়। চিন্তাৰ জড়তা ভাঙি নিতৌ ইতিবাচক নৱচিন্তাৰে আমিবোৰে সুখৰ আলয় গঢ়িবলৈ বেছিদিন নালাগিব। এই চেতনাৰে কবিতাৰ শিৰোনাম বৌতিলৈ মৰমৰ বানপানী। ৰেল ষ্টেচনত চৌদিশে উত্তপ্ত, লৰা ঢাপৰা হাঁহি কান্দোনত নিচাসক্ত হৈ পৰিছে প্লেটফৰ্ম। পৰহিৰ নিচা আৰু আজিৰ নিচা সম্পূৰ্ণ পৃথক। চুটি চুটি উশাহেৰে ভাৰাক্ৰান্ত মানুহবোৰ প্ৰাণ তাকি থবলৈ আছে বৌতিৰ কাষত। বৌতিয়ে তেওঁলোকৰ শেষ সম্বল। অতদিনে বৌতিৰ চকু পানীত ঢেকীয়া গজি। কিমান দিন হ'ল পোনাকণ দেশান্তৰী হোৱা। বৌতিৰ বুকুৱে সকলো সহায়। আমাৰ পোনাকণ বৰ মানুহ। গুৰি পৰুৱাৰ লানিৰ দৰে ব্যস্ত। আহো বুলিলে জানো আহিব পাৰে? আতপতত মাথাউৰি ভাঙি বানপানী আহিল, ভেটা ভাঙি সোমাই আহিল বানপানী। মৰমৰ বানপানী, বৌতিক মৰমৰ বানপানী উপচাই পেলালে। ৰেলে বাছে মৰম আৰু মৰম, কেৱল বৌতিলৈ মৰম। বৌতিৰ মৰমতে সকলো ধপলিয়াই আহিছে। বৌতিয়ে কাকো কেতিয়াও বিমুখ নকৰে, সকলোকে আদৰিছে এই বুকু মৰমেৰে মৰমেৰে মৰমেৰে।